তোমালোকৰ ওচৰলৈ মই এটা নতুন সাধু লৈ আকৌ আহিছোঁ। সাধুটোৰ নাম হৈছে টেঙৰী কাউৰী। এতিয়া আমি সাধুটো শুনোচোন আহা। জেঠ মাহৰ এটা দিন, সেইদিনা বৰ চোকা ৰ'দ দিছে। কলিবাই নামৰ কাউৰী এজনী মাকৰ ঘৰলৈ বুলি যাবলৈ ওলাইছে। গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ এবেলাৰহে বাট মাত্ৰ। এনেদৰে তাই গৈ থাকোঁতে আধা বাটতে তাই খুব পিয়াহ লাগিল। তাই গছ এজোপাত পৰি ইফালে সিফালে চাই পানী বিচাৰিলে। তেনেতে তাই দেখিবলৈ পালে মানুহে ঘৰৰ পিছচোতালত এটা কলহ পৰি আছে। তাই হাউতকৈ গৈ কলহৰ কাষ পালেগৈ। তাই দেখিবলৈ পালে কলহৰ তলিত অকণমানহে পানী আছে। তাই কলহৰ কাণত দুটামান জাপ মাৰিলে। জানোচা কলহটো কাটি হৈয়ে পাছে কোনো কামত নাহিল। ইফালে পানীকণ দেখি তাই খুব বেছিকৈ পিয়াহ লাগিল। তাই চাৰিওফালে চকু ফুৰালে। কলহৰ কাষতে তাই এদম শিলগুটি দেখিবলৈ পালে। তাই মনতে এটা বুদ্ধি পাঙিলে। তাই সেই শিলগুটিডমৰ পৰা এটা এটাকৈ ঠোঁটেৰে শিল আনি কলহত পেলাবলৈ ধৰিলে। কলহৰ পানী লাহে লাহে ওপৰলৈ উঠি আহিল আৰু কলিবায়ে হেঁপাহ পলুৱাই পানী খাই মাকৰ ঘৰলৈ বুলি উৰা মাৰিলে। সাধুটোৰ পৰা নিশ্চয় আমি সকলোৱে এটা কথা জানিব পাৰিলোঁ যে সন্ধিৰ বাঁহ বুদ্ধিৰেহে কাটিব পাৰি, বা বুদ্ধি থাকিলে যিকোনো কঠিন কামেই সহজতে সমাধা কৰিব পাৰিম। তোমালোকে আটাইয়ে মন দি সাধুটো শুনিবা বুলি আশা কৰিলোঁ।